ৰাতিপুৱাই ৰেডি হৈছোঁ কলেজলৈ বুলি, কাৰণ আজি কলেজলৈ আহি আছে মামা। মামা মানে কাৰ কথা কৈছোঁ বুজি পাইছেই নহয়। মামা আহিব আৰু আমি ভাগিনবোৰ নাযাওঁ, এইটোতো হ'বই নোৱাৰে ন। কলেজলৈ আহিয়ে দেখিলোঁ এয়া মামাক আদৰাৰ প্ৰস্তুতি চলাই আছে। আৰু আমিও সোমাই আহিলোঁ এয়া অডিটৰিয়ামলৈ। এতিয়া অপেক্ষা মাথো মামাক আদৰাৰহে। আৰু অপেক্ষাৰ অন্ত পেলাই মামা আমাৰ মাজত উপস্থিত হ'লহি। আৰু এয়া ফাইনেলি আমাৰ মাজত মামা। খবৰ ভাল, খবৰ ভাল। 22 তাৰিখে টিভিত ৰাম মন্দিৰ উদ্বোধন হোৱা কিমান আছে? কোনে কোনে চোৱা নাই? চবেই চালে, সেইকাৰণে জয় শ্ৰীৰাম হৈ আছে। ঠিক আছে।